আৰু দেৰগাঁৱত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জাতীয় পতাকা বিতৰণ। ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে সমগ্ৰ দেশতে আৰম্ভ কৰা এক গাঁও এক তিৰংগা এই অভিযানৰ কাৰ্যসূচী হাতত লৈছে। শনিবাৰে বিশ্বৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠনটোৰ গোলাঘাট জিলাৰ বিভিন্ন শাখাৰ লগতে দেৰগাঁও শাখাৰ কৰ্মকৰ্তাসকলে জিলাখনৰ লগতে দেৰগাঁৱৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানসমূহ, শিক্ষক, সমাজকৰ্মী, বিশিষ্ট ব্যৱসায়ী, উদ্যোগপতি, সাংবাদিক, বিদ্যাৰ্থীসকলৰ মাজত ৰাষ্ট্ৰীয় ধ্বজ বিতৰণ কৰে। সংগঠনটোৱে ৰাষ্ট্ৰীয় পতাকাৰ লগতে অসমৰ পৰা স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰা অসমৰ মুক্তিযোদ্ধাসকলৰ অৱদান সমৃদ্ধ ফটো সম্বলিত পত্ৰিকাও ৰাইজৰ প্ৰদান কৰে। ভাৰতবৰ্ষৰ ৭৫তম স্বাধীনতা দিৱসৰ যি মহৎ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত সমগ্ৰ ভাৰতবৰ্ষত যি কাৰ্যসূচী হাতত লোৱা হৈছে, সেই কাৰ্যসূচী সমগ্ৰ ভাৰতব্যাপী এই কাৰ্যসূচী অব্যাহত থাকক। মই মোৰ তৰফৰ পৰা সৰুজনলৈ মই আন্তৰিক কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে ৭৫ সংখ্যক ভাৰতৰ যি স্বাধীনতা দিৱস, সেই স্বাধীনতা দিৱস আজি দেশে উদযাপন কৰিবলৈ ওলাইছে। গতিকে আমি আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে আমাৰ ঘৰত আহি এখন ৰাষ্ট্ৰীয় পতাকা আমাক তেওঁলোকে দান কৰিছে, যে ৰাষ্ট্ৰীয় পতাকাখন প্ৰত্যেক গাঁৱৰ প্ৰত্যেকজন পৰিয়ালে যাতে এইবাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব পাৰে, কাৰণ দেশে এইবাৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিব। গতিকে এই শুভক্ষণত মই দেশৰ প্ৰত্যেকগৰাকী নাগৰিকলৈ এই শুভ দিনটোত সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু সমান্তৰালভাৱে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সকলো বিষয়ববীয়ালৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰথমতে ৭৫তম স্বাধীনতা দিৱস উপলক্ষে আমাৰ দেৰগাঁও AVP শাখাৰ তৰফৰ পৰা সকলোকে শুভেচ্ছা জনালোঁ। এক গাঁও এক তিৰংগা এই প্ৰতিশ্ৰুতিয়ে এইবাৰ আমি প্ৰতিটো শাখাই, অসমৰ প্ৰতিখন শাখাই কমেও ৭৫খন ফ্লেগ বিতৰণ কৰা কাৰ্যসূচী লৈছোঁ। আজি আমি এই ফ্লেগ বিতৰণ কৰি আছোঁ গাঁওবোৰে। সমাজৰ বিশিষ্ট লোক, গাঁওবুঢ়াই হওক, শিক্ষকেই হওক, এনেকুৱা বিশিষ্ট লোকক আমি এখনকৈ ফ্লেগ উপহাৰ হিচাপে দিছোঁ। আহক এইবাৰ স্বাধীনতা দিৱসটো আমি এটা উৎসৱ হিচাপে পালন কৰোঁ। এই স্বাধীনতা দিৱসৰ আমাৰ মাজত থকা হিন্দু, মুছলিম, খ্ৰীষ্টান ভেদাভেদ আঁতৰাই এজন ভাৰতীয় হিচাপে আমি সভ্যতা সংস্কৃতি গঢ়ি তোলোঁ, ইয়াকে কামনা কৰিলোঁ। আৰু যাতে স্বাধীনতা দিৱসটো সুকলমে পাৰ হয় তাকে আপোনালোকক অনুৰোধ জনালোঁ। ধন্যবাদ।